তো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম টু আৱাৰ ইউটিউব চেনেল। তো এটা নতুন জেগাৰ পৰা এটা নতুন ঠাই, কিন্তু আপোনালোকে চাওক অকণমান আগৰ পৰা চাওক আহি আছোঁ, ঘৰৰ পৰা চাওক। চ' এতিয়া আছোঁ ঘৰতে, কণ আহি আছে, একেলগে যাম। গোটেইখিনি আপোনালোকে গমেই পাইছে ক'ত যাই আছোঁ। তো এতিয়া 3টা বাজে, তিনিটাই বাজে। গৈ পোৱাতে খুব বেছি আৰু 1 ঘণ্টা 1.5 ঘণ্টা লাগিব। তো বাকীখিনি ডাইৰেক্ট আপোনালোকক ৰাস্তাত লগ পাই আছোঁ। তো ভিডিঅ'টো চাই থাকক শেষলৈকে। আপোনালোকেও আমাৰ লগত গম পাইছোঁ, অলপমান বৰিং হৈছে, নতুন যে বনাব নাজানো ভালকৈ। একো নহয়, চাপৰ্ট কৰি যাওক, লাহে লাহে আপগ্ৰেড হৈ থাকিব। এই যে খুন্দা মাৰিবই ওলাইছে, মানে কি ক'ব আৰু। আহি আছোঁ এতিয়া চাওক, মানে কি ক'ব আৰু। ৰাস্তা এয়াই ৰাস্তা, 2020 চনতো এয়া ৰাস্তা তাৰমানে আছেই ইয়াতে এনেকুৱা ৰাস্তা। কি কৰিব আৰু, এই 2006 চন মানতে এনেকুৱা ৰাস্তা মানে আছিল, আমি সৰু তেতিয়া। এই 2020 চনতো এনেকুৱা ৰাস্তা অফৰোডিং। এতিয়াও টাউনতকৈ বেছি গাঁৱতো নহয়, ওচৰতে হয়, তথাপি আৰু মানে কি ক'ব আৰু। চাই থাকক, কষ্ট কৰি হ'লেও আহিছোঁ, আমি চাই থাকক। চ' আহি পালোঁ মানে আমাৰ যোনটো ডেষ্টিনেশ্যন আছিল সেইটো আহি পালোঁ। আহি থাকক মোৰ এতিয়া এইপিনে আমাৰ, তো চাই থাকক। এইটো আমাৰ হ'ল ডেষ্টিনেশ্যন, পাণবাৰী কালী মন্দিৰ। তো ধুনীয়া মন্দিৰ, ধুনীয়া ঠাই। এইপিনৰ পৰা চাওক, এটা বহুত ধুনীয়া কালী মন্দিৰ। এইটো বাহিৰৰ পৰা পূজাৰী থাকিলে হয়তো সুধিব পাৰিলোঁ হয়, কিন্তু লকডাউনৰ কাৰণে চব বন্ধ আছে, লকডাউনৰ কাৰণে কোনো বন্ধ অহা আছে। নাই ইয়াত। মানে নাহে আৰু দৰ্শনাৰ্থীও নাহে, কিন্তু আমাক সোমাব দিছে। এতিয়া ইয়াত খোলাই আছিলে, আমি CRPF আছে, ডিউটিত আছে সকলো। ইয়াত এটা ধুনীয়া হেৰিত বনাইছে, কিবা উৰিষ্যা নে ক'ৰ পৰা আছিল, মিস্ত্ৰী আহি বনাইছিল। আৰু আহকচোন চাওক, আহক চাই থাকক।
দেখাটো পালে গোটেই মন্দিৰখিনি চিনেমেটিক শ্বট দেখা পালে ইয়াতে পানবাৰীৰ ওচৰতে ওচৰত মানে বিজনীৰ পৰা 20 কিলোমিটাৰ দূৰত বিজনী টাউনৰ পৰা আৰু 20 কিলোমিটাৰ দূৰত আৰু জাগাখিনি ভাল আৰু মেইন এটা চক বুলি ক'ব পাৰি মেইন বজাৰৰ মাজতে টাউন আৰু হেৰ মাজত গাঁৱৰ মাজত আৰু জাগাখিনি মাজতে একদম আপুনি ওচৰতে দেখা পাব মন্দিৰটো মানে মেইন ৰাস্তাৰ পৰা বেছি দূৰ নহয় আহিবা খুজিলে এইপিনে হ'ল মেইন ৰাস্তাটোৰ মানে এইপিনৰ পৰা আহি যদি এইপিনে যায় গোটেইখিনি ক্লিয়াৰলি উঠে একদম ক্লিয়াৰলি আহি যায় বেছি ধুনীয়াকৈ গোটেই ৰুটখিনি দেখুৱাই দিয়া হৈছে ভালকৈ দেখাই দিয়া আছে এইপিনে বজাৰৰ ওচৰতে মন্দিৰটো বিৰাট ধুনীয়া একদম শান্তিময় পৰিৱেশ এই মন্দিৰত আহি যাব একদম শান্তিময় পৰিৱেশ একদম তো এইপিনে আপোনালোকক গোটেই মন্দিৰটো এনেকৈ দেখাই দি আছিলোঁ চিনেমেটিক শ্বটতো দেখা পালে আৰু এইপিনে হ'ল মেইন গেটটো এইপিনে মেইন গেটটো হ'ল এইপিনে তো চাই লওক আপোনালোকে এটা হেয়াৰ গাড়ী লওক এইটো হ'ল মেইন কালিমাৰ অলপ মাৰ্বল পাথৰৰ মূৰ্তি আছে চাগে ইয়াত মাৰ্বল পাথৰৰ চাগে নাজানো কিহৰ বনাইছে মাটিৰ নহয় নিচিনা লাগে তো গোটেই মন্দিৰটো কিন্তু বনাইছে আৰু মানে ধুনীয়া বনাইছে সেইত বনাইছে একদম একেবাৰে অসমৰ মন্দিৰ নহয় যেনবা এনে লাগে অসমৰ নিচিনা নহয় কিন্তু সেইটো হয় সঁচা কথা নাহাই হেনে লাগে বুজিছা না একদম নহয় হেনে লাগে এইপিনে চাওক না কি ধুনীয়াকৈ মানে ৱালতে তাৰ মানে মই আগত দেখা নাই এনেকুৱা দেখা নাই এনে কিন্তু অসমৰ বাহিৰত এনেকুৱা মন্দিৰ দেখিবলৈ পোৱা যায় ইমান গাঁৱৰ জাগাত আৰু মানে ভিতৰুৱা অঞ্চল ভিতৰুৱা অঞ্চল ইমান 20 কিলোমিটাৰ দূৰত বিজনীৰ পৰা কিন্তু বিজনীতে এনে মন্দিৰ নাই এতিয়ালৈকে এটাই আছে লক্ষ্মী মন্দিৰ এইটো আৰু ভালে কিন্তু এনেকুৱা নহয় আৰু ইয়াতে চা ৱালতে তাৰ মানে কি ধুনীয়াকৈ মানে বনাইছে মিস্ত্ৰী কিন্তু ক'ব লাগিব বাপৰে কি মিস্ত্ৰী কিন্তু ডিটেইলছ দি দিছে একদম এই যে ডিটেইলছখিনি চাওকচোন এই সৰু সৰু বস্তুত মানে গুৰুত্ব দিছে মিস্ত্ৰীয়ে এনেই আৰু আনছে না বাহিৰৰ পৰা এনেই নহয় ধুনীয়া কৰাৰ কাৰণে আনিছে মন্দিৰটো এই ধুনীয়া আৰু এইটোত খৰচো বহুত হৈছে চাগে এই ধুনীয়া লাগিছে কিন্তু বঢ়িয়া বনাইছে দেই এইটো কৃষ্ণৰ বাপেক ক'ত আছে চাওক তাৰমানে গোটেইখিনি মূৰ্তিৰে কিন্তু মানে দেৱ দেৱীৰে কিন্তু সেইটো আছে এই দুটামান বস্তু দেখা দিয়া আছে এইটো চাওক কিবা কিবি খাই আছে এইখিনি মানে এইটো কিহৰ বা ধৰিব পৰা নাই কিন্তু হ'লেও কিন্তু গোটেইখিনি আছে দেই দৈত্যকাই অসুৰ টাইপ হ'ব কিবা আৰু এইপিনে বেছি ডাঙৰ নহয় কিন্তু সৰু কিন্তু শ্বেপটো একদম চাৰিওফালে একে আছে গোটেইফালে একে এইপিনে এইটো কি বা আছিল মা দুৰ্গা হ'ব অসুৰ মহিষাসুৰ সেইটো মা দুৰ্গাই হ'ব এইটো গণেশ তাৰপিছত সকলোফালে কিন্তু খুঁটাবিলাক কিন্তু বজা বনাইছে তামাম আৰু তামাম নেক্সট লেভেল একদম এইটো চাওক আচৰিত লাগিছে এই এটা খুঁটা এই গোটেইবিলাক মিস্ত্ৰী নৰে কিজানি এইগিলা বনাবা এইটো এই বাহিৰৰ পৰা আহি বনাইছে এইগিলা অসমৰ মিস্ত্ৰী নৰে গৰমো দিছে তামাম বনাইছে কিন্তু এতিয়া বিজনীৰ ওচৰত যোনখিনি মানুহ আছে মানে আহিবা খোজে আৰু আহিবা পাৰিব একদম বঢ়িয়া যোনে চোৱা নাই একবাৰ চাই যাওক বিজনীৰ ওচৰতে বঢ়িয়া জেগা আমিও চোৱা নাছিলোঁ ইমান দিন অহা নাছিলোঁ আজি আহিলোঁ ধুনীয়া আপোনালোকক দেখাম বুলি আহিলোঁ যোনে চোৱা নাই এই ওপৰত চাব এইখিনি ওপৰত ধুনীয়াকৈ এইটো কালিমা বনাইছে আৰু এই পিণ্ডি আছে এই পিণ্ডি ভোলে বাবা আৰু এই পিণ্ডিও ভোলে বাবা আৰু এই পিণ্ডি এইটো বাঘেশ্বৰী এই দুটা কিন্তু বহুত ধুনীয়া বনাইছে এতিয়া ক'ব লাগিব কিন্তু এইটো হ'ল আমাৰ অসমীয়াৰ মানে সংস্কৃতিটো এতে ফুটে তুলিছে আৰু অসমীয়া ছোৱালী একদম সাজপাৰত আৰু এইপিনে হ'ব বড়ো সংস্কৃতি বড়ো কালচাৰ এইটো হ'ল বড়ো এইটো দুটা বস্তু এইটো ভালকৈ দেখা চাই লওক এইটো হ'ল বড়ো এইখিনি জেগাত বেছিভাগ বড়োৱে আছে অসমীয়া মানুহো আছে বড়ো জনগোষ্ঠীৰ লোক বহুত এইখিনি আৰু চাই থাকক আৰু
তো ওলালোঁ এতিয়া এইখিনি আছিল আজিৰ ভিডিঅ' এইখিনিয়ে এইপিনে মন্দিৰটো এৰিলোঁ টাটা বাই বাই বাকৰি মন্দিৰৰ আৰু বাকী নেদেখাও কাৰণ ৰাস্তা বহুত বেয়া যোৱাৰ কাৰণে আৰু ভিডিঅ' নাই আমাৰ লগত যোৱাতে আৰু ভিডিঅ' নবনাও একো নাইও বহুত অফ ৰোডিং হয় তাৰমানে বিৰাট বেয়া পকী ৰাস্তা ভাঙছে এই বিৰাট বহুত অসুবিধা হয় তাৰমানে সেইটো কাৰণে ভিডিঅ' আৰু নবনাও তো ইয়াতে শেষ কৰিলোঁ চ' ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব কষ্ট হৈছে বহুত এনেকুৱা কষ্ট কৰি ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে আৰু নেক্সট ভিডিঅ'টো আৰু ভাল বনাম ইয়াতকেও নেক্সট ভিডিঅ' আৰু ভাল বনাব চেষ্টা কৰিম অলপ সঁহাৰি পালে ভাল লাগে এতিয়া নেক্সট ভিডিঅ'টো সঁহাৰি পাইছোঁ মানে আগৰ ভিডিঅ'টোত বহুত এতিয়াও এইটো পাম বুলি ভাবিছোঁ এইটোত যাতে আশা কৰি 1000 লাইক আহে আমাৰ 1K এটা দেখিব মন আছে আগৰ ভিডিঅ'টোত বহুত সহায় দিছে আৰু যদি আগৰ ভিডিঅ'টো চোৱা নাই লিংক আছে ডেছক্ৰিপশ্যনত আছে চাই ল'ব গোটেইখিনি তো এতিয়ালৈ এৰিছোঁ টাটা বাই বাই গুড নাইট